জানাই মোৰ আজি হৈছে ব্যাকুল হিৰণাক্ষ আজিও নাহিল উন্নতি দেৱৰখী কি কম দৈত্যৰাজ কি কম স্বচক্ষে দেখিলো এক অদ্ভুত ঘটনা দেৱৰখী কিবা দৰে প্ৰকাশ কৰিম আপোনাৰ আগত দেৱৰখী কি এনে মহাঘটন ঘটিল যাৰ বাবে প্ৰৱেশিছে এই দৈত্যৰ পৰি দৈত্যপতি দেৱৰখী স্বচক্ষে দেখিলো আপোনাৰ ভাতৃ হিৰণাক্ষ বীৰে ত্ৰিভুৱন জয় হৈ পাতালত কৰিছে প্ৰৱেশ দেৱৰখী কিন্তু কি কম যুৱৰাজ কি কম দেৱৰখী বৰাহৰ তীক্ষ্ণ দন্তৰ প্ৰহাৰত তব ভাতৃয়ে এৰিলে জীৱন দেৱৰখী বীৰ ভাতৃ মোৰ হিৰণাক্ষ তেনেহেন বীৰৰ মৃত্যু হ'ব নোৱাৰে যাৰ বিক্ৰমত সৃষ্টি হয় জগতত সহস্ৰ প্ৰলয় তেনেহেন বীৰ ভাতৃ মোৰ দেৱৰখী এইটো সত্য ঘটনা দেৱৰখী সঁচাকৈয়ে হিৰণাক্ষ পৰিছে ৰণত আৰু শুনা দৈত্যৰাজ দেৱৰখী বৰাহৰ ৰূপ ধৰি নুহেয়ান মানৱ দেৱৰখী নুহেয়ান দেৱতা নুহেয়ান নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ দেৱৰখী তেন্তে কোন হে ভাতৃ গতি মোৰ এতিয়াও বুজা নাই বুজা দেৱৰখী তেন্তে শুনা পুতলে নাছিলে দেৱ নাৰায়ণ আকৌ শুনা দেৱৰখী হিৰণাক্ষই গমকে নাপালে দেৱৰখী আকৌ শুনা বৰাহ স্বৰূপ ধৰি হিয়া বিদাৰিলে নাৰায়ণ এ ভগত হাতত ৰাখিলে তোমাৰ মায়া কোনেও নাজানে হিনোত্তৰে প্ৰভুতি মোৰ মনক হিনোত্তৰে কহিব মোৰ মাতৃয়ে দেৱৰখী নাভাবিবা ৰক্ষা পাব বুলি দেৱৰখী যদি লগ মোৰ সেই ভাতৃ সন্তান দেৱনাৰায়ণ তাক নিজ মুখে জগততো আছে যত ভকত বৈষ্ণৱ সকলোকে মই নিজ হাতেৰে ধ্বংস কৰে দেৱৰখী নাৰায়ণ নাৰায়ণ ধন্য ধন্য ভাতৃ মোৰ হিৰণাক্ষ বৈৰী ভাৱে আৰাধ্য ব্ৰহ্ম মুক্তি লাভ কৰিলি মোকো লাগে অচিৰতে মুক্তিৰ উপায় সঁচা জনে হাতী হিৰণাক্ষ নাই আৰু এই জগত বাসন্ত বিষ্ণুৱে পৰাগ নিধন কৰিলে হিৰণাক্ষ জননী
সকল তোমার জ্যেষ্ঠ পুত্র হিরণ্য কক্ষিপ এতিয়া উজ্জীবিত ধরার বৈক্ষ জেনে তেনে লম্বই প্রতিপদী অনুসারে মাতৃ জুয়া করাগৈ নিরলে বিশ্ব ময়ো যে ভাতৃ হন্ত হই বিষ্ণুর তেজে করিয়া গৈ ভাতৃর তর্পণ ওরে পুত্র এই দুঃখদের একত্রিত ওদিকে চতুর্কে দেবতা সমাজে ওদিকে মায়াবীকে লক্ষ্মীপতি দেবনারায়ণে সেইভাবে পুত্র দুঃখী মাকে এবারে কথা শুনবা যা তই প্ৰতিসিংহৰ জয়ী নোপোৱাৰ বাবে ভক্তি সন্তাৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে কৰিছ যদি তই মনত ইমান হেঁপাহ তেন্তে শুন পুত্ৰ প্ৰথমতে তই ব্ৰহ্মদেৱক তুষ্ট কৰি বিচাৰি ল তই মনোনীত কৰ আৰু তাৰ পাছত তই তীৰ্থযাত্ৰা কৰিবি আরে হিরোধার্য জননী করাগো নিরলে বিশ্ব ময় জন্মত্রী নিজিক কর্তব্যত অগ্রহর কত ৰাতি পাৰ হৈ গ'ল তথাপিতো স্বামী মোৰ নাহি উভতি পৰা নাই বুজিব একোকে কিহৰ আশাত অনাহাৰে দিন কটাইছে তপস্যাত আপোন পাহৰা জয় হওক দৈত্য ৰাণী কয়া ধুহতীৰ কোন তুমি অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰা আনুগৈ পূজাত সম্ভাৰ নালাগে দেৱী অৰ্চনা বন্দনা মোক একোই নালাগে তোমাৰ এই মংগলৰ বাবে নিজেই আহি চাপিছো ওচৰ মোৰ মংগলৰ বাবে পূজা নাইদে সকলোতে ঠাই পাতি ক শুনা তেন্তে দৈত্যপতেশ্বৰী ব্ৰহ্মাক তপস্যা কৰি তোমাৰ স্বামীয়ে অনাহাৰে অনিদ্ৰাই থাকি হেৰুৱালে নিজ প্ৰাণ নিজৰ দুখত স্বামীয়ে মোৰ সেৱন পা মিছা কথা মই তেজৰ গ'ল কোন তুমি অৱস্থা দানৱ সত্য বিপ্ৰ মুখে অসত্য প্ৰচাৰ কদাপিও নহয় সম্ভৱ স্বচক্ষে দেখি আহিছো তোমাৰ স্বামীক শৰীৰৰ সকলো শ্ৰম সকলো হেৰাল নাই কোনো চিনচাপ থাকিল সমস্ত উই পৰুৱাই ইমানৰ পাছতো ভাবিছানে জীয়াই আছে বুলি তোমাৰ হিৰণ্য কশিপু স্বামী অবিহনে মই ধৰি কটা জীৱন স্থিৰ হোৱা ৰাণী স্থিৰ হোৱা ভৱিষ্যত চিন্তা কৰি দানৱ বংশৰ
ৰাখিব লাগিব তুমি গৰ্ভজাত দৈত্যৰ সন্তান। তোমাৰ এই মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ আহি চাপিছে ওচৰ। কি মোৰ মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ চাপিছে ওচৰ? কিন্তু নাজানে বিপ্ৰতে দানৱৰ শিৱশক্তি স্বৰ্গৰাজ দেৱ পুৰন্দৰ। দানৱক শত্ৰু বুলি ভবা নাই কাহানি এই দেৱ পুৰন্দয়। কিন্তু কি কৰিবা ৰাণী, স্বৰ্গত বিপৰ্যয় লগাই কোনাহেৰে দৈত্য পটেশ্বৰী তুমি মোক বিপ্ৰ বুলি ভাবিছা মনত। মই সেই সহস্ৰ লোচন দেৱ পুৰন্দৰ তোমাৰ কল্যাণৰ হেতু দিব খোজো স্বৰ্গপুৰীলৈ। দেৱ পুৰন্দৰ হত্যু মোৰ হত্যু মানে দামী হত্যু মানে মোৰ হত্যু আতপৰে পৰা পহৰী ৰক্ষা কৰা পহৰী দুৱৰী নাই আজি কোনো এই জীৱিত ধৰাত। সকলোকে মৃত্যুদান দিলে দেৱতাই। হাতৰ চিকাৰ পায় নেৰি মাজি সহজে প্ৰতিহিংসা প্ৰতিশোধ পুৰাব এই ইন্দ্ৰই। ৰাণী যাওঁনি অমৰাৱতীপুৰে। ৰাণী ৰাণী বোলা ৰাণী ৰাণী। নারায়ণ নারায়ণ। ও কি করা দেবরাজ ইন্দ্র, কি করা? শ্রী দেবরাজ, তুমি এওক বলেৰে হৰণ কৰি আনিছা? শ্ৰী দেবৰাজ, এনে কাৰ্য অশুভনীয়। দেৱৰাখী তাৰ এগে চাই লোৱা কোনে দৈত্যৰ মণি। দেৱতাৰ চিৰহত্তু হিৰণ্যকশিপুৰে ব্ৰহ্মাক তপস্যা কৰি জহিপমি মিলি গলে ধৰাৰ বৈক্ষত। আৰু তাৰেই পত্নীয়েই কয় আধুৰাণী বৰ্তমান গৰ্ভৱতী সম্ভৱা। নারায়ণ। দেবরাজ ইন্দ্র, তোমাক কোনে দিলে এই সমাচাৰ? তুমি যাক বলেৰে হৰণ কৰি আনিছা তেওঁৰে গৰ্ভত আছে এটি নিষ্পাপ পুৰুষ, মহান বৈষ্ণৱ ভাগৱত। শুনাহাৰা দেৱ পুৰন্দৰ, তোমাৰ লক্ষ লক্ষ দেৱতাৰ বৰ্জৰ প্ৰহাৰেও নোৱাৰে নাখিব এই নিষ্পাপ সন্তানক। দেৱী মোক ক্ষমা কৰক। দেৱৰক্ষী মোক ক্ষমা কৰক। মই এতিয়া বিদায়হে মাগিলো। ও দেবৰাজ ইন্দ্ৰ, কলে যোৱা? নিয়া নিয়া যোৱা। যা যা রে। ৰাণী, নাহে মানে হিৰণ্যকশিপু, তুমি মোৰ এই আশ্ৰমত থাকিবা। শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণু নাম এ অসন পদ হেৱন দাইশ শকতি কৰিয়া মাগো। बोला रानी गोविंदा हे
হাততে বিনখনি হাততে বিনখনি ওম ব্রহ্মদেবায় নমঃ। ওম ব্রহ্মদেবায় নমঃ। ওম ব্রহ্মদেবায় নমঃ। ব্রহ্মদেবায় নমঃ। আশ্বরী অতি আশ্বরী অনিদ্রারে অনাহারে সহস্র বছর ধ্যানমগ্ন এই হিরণ্যকশিপুৰ শৰীৰৰ মাংসপেশী মিলি গ'ল মাটিৰ লগত। তথাপিও নাই ইয়াৰ অলপো ভক্তি। ধন্য তই হিৰণ্যকশিপুৰ। কোন কোনে আহি জন্মাইছে মোৰ কঠোৰ তপস্যাত? চকু মেলা বৎস, তুমি যাক অতদিনে কৰি আছা ধ্যান, তেৱে মই সৃষ্টিকৰ্তা ব্ৰহ্মা। আজি নিজেই চাপিছো ওচৰ। কোৱা বাচা, কি উদ্দেশ্যৰে মোক কৰি আছা তপস্যা? তুমি তেন্তে হিৰণ্যৰ প্ৰাণৰ দেৱতা, দিয়া প্ৰভু মোক অমৰত্ববৰ। অমৰত্ব বাহিৰে জীৱৰ পূজা দিম প্ৰতিশ্ৰুতি। ইমানেই যদি করুণা তোমার, দিয়া প্রভু জল স্থল আকাশ পাতাল কোন জন্মর নহয় মৃত্যু। জগতত আছে যত অস্ত হস্ত, কোনেও যাতে মোর মৃত্যু ঘটাব নোৱাৰে। ৩৩ কোটি দেৱতাৰ নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নর, আনকি পাতালৰ মহাভুজঙ্গ যেন নোৱাৰে ঘটাব মোৰ এই দৈত্যই হৰিৰ মৃত্যু। দিয়া প্রভু এইবার করুণা তোমার প্রভু। যদিও দুৰ্লভ বৰৰ কৰিছা কামনা, অপকতে দিলো তোমাক। যোৱা বৎস নিজ স্থানলৈ, ময়ো যাওঁ নিজ কৰ্তব্যত। ভাল প্রভু। অমরত্ব অমরত্ব আজি খন্তে অমরত্ব হিরণ্য কখিব। দেবতার অমরত্ব নকরু কামনা, এই হব হিরণ্যর অভৈধ কবচ। দেবতার অমরত্ব নকরু কামনা, এই হব হিরণ্যর অভৈধ কবচ। কৃষ্ণ ও হরি
সঙ্গে চলে দৈত শিশু অতি চমৎকাৰ সঙ্গে চলে দৈত শিশু অতি চমৎকাৰ হৰি ৰস ৰণ চিন্তা কৰে সদা মন হৰি হৰি বোলা সবে সভা পদ গণ হৰি হৰি বোলা সবে সভা পদ গণ দাদা ভাই আৰু ভাইহঁত দাদা চোৱাচোন সৌ যে হাৰি হাৰি গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানী সৰোবৰ আৰু মুকলি মনে চৰি থকা ৰাজহংসবিলাক এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাইহঁত ভাই পল্লাদ তুমি নিশ্চয় কৰা আমাৰ চাৰিওফালে সব জন্তু আমাৰ প্ৰজাগণে শোষণ কৰিছে নহয় ভাতৃ সেই কথা সঁচা নহয় গছ বন পক্ষু পক্ষী সেই সকলোবিলাককে সৃষ্টি কৰা এজনেই গৰাকী আছে তেওঁকেই ঈশ্বৰ বোলে বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া ব'লা ভাইহঁত আমি ধনুকাঁড় লৈ মৃগয়ালৈ যাওঁ বিলত চৰি থকা হাঁহবিলাকক কাৰে এটা এটাকৈ গুচি ইমান ভাল লাগে নহয় নাই বাৰু বন্ধুহঁত ভাই মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে সৰ্জন কৰিছে সেই পক্ষু পক্ষীবিলাককো একেজন ঈশ্বৰে সৰ্জন কৰিছে গতিকে ভাই ঈশ্বৰে সৰ্জন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে ভাই ঈশ্বৰক চিন্তা কৰিবলৈ তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰিনামৰ বাহিৰে জগতত একো বস্তুৱে তেওঁক পাব নোৱাৰি ভাই হৰিনাম গাবলৈ কোনেও শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলেই তেওঁৰ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব বাৰু ভাইহঁত এতিয়া কথা পাতি থাকিলে মুগা কৰা সময় পাৰ হৈ যাবগৈ পল্লাদ তুমি আমাৰ লগত যাবানে যোৱা যদি ব'লা যদি ইয়াতেই মন মাৰি বহি থাকা মোক ক্ষমা কৰিবা ভাইহঁত মই মৃগয়া কৰিবলৈ যাব নোৱাৰিম তোমালোক যোৱা মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম হাতে
ধনু সৰলয়া দেখিতে শুভন হাতে ধনু সৰলয়া দেখিতে শুভন হেন জানি সভাসদ এৰিয়ান কাম হেন জানি সভাসদ এৰিয়ান কাম বাটকচা ৰোকদাকি বোলা ৰাম ৰাম বাটকচা ৰোকদাকি বোলা ৰাম ৰাম হেন জানি সভাসদ এৰিয়ান কাম হেন জানি নভাসদ এৰিয়ান কাম প্ৰাতকচা ৰোকদাকি বোল ৰাম ৰাম বাটকচা ৰোকদাকি বোল ৰাম ৰাম ইমান সুন্দৰ গীত এই গীত যে মই কাহানী বা শুনিছো প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো হৰণ হৰি ৰাম ৰাম কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 কোন তুমি ইমান সুন্দৰ বালক এই বননিত তুমি কি কৰি আছা মই দৈত্যৰা হিৰণ্যকশিপুৰৰ পুত্ৰ নাম মোৰ প্ৰহ্লাদ আপুনি বাৰু কোন আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে মোকো বাৰু এনে গীত গাবলৈ শিকাই দিবনে নাৰায়ণ নাৰায়ণ বাছা প্ৰহ্লাদ তুমি হলা ত্ৰিভুৱন বিজয়ী দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাক আকৌ হৰিগীতৰে কিয় প্ৰয়োজন ৰজাৰ ল'ৰা হলে হৰিনাম ল'ব নোৱাৰি বুলি আপোনাক কোনে ক'লে ৰজাৰ ল'ৰা হলে হৰিনাম ল'ব পাৰে সঁচা কিন্তু তুমি হৰিনাম ল'লে তোমাৰ পিতৃয়ে তোমাক খং কৰিব নহয় মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয় তেওঁকো জানো একেজনী চৰেই
সৰ্জন কৰা নাই। নাৰায়ণে নাৰায়ণ। সঁচা বাচা সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে, কিন্তু তোমাৰ পিতৃয়ে এই কথাষাৰ মানি নলয়। আনকি হৰি নাম শুনিলে তেওঁ একেবাৰে খঙত উন্মাদ হৈ পৰে। বাচা প্ৰহ্লাদ, তোমাক মই 2-4টা গীত সৰোবৰৰ পাৰতে শিকাই দিম। বলক তেন্তে। বলো। হৰি নামে হৰি নামে হৰি নামে হার হরি নামে করিয়াছে জগত উদ্ধার জগত উদ্ধার। বাচা, এতিয়া তুমি মোৰ লগে লগে গাই যাবা। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰিয়াছে জগত উদ্ধাৰ। তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর চরাচর জগতর তুমি হে ঈশ্বর। পিতা, বাচা প্ৰহ্লাদ, তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা, পালা জানো লগ? শ্ৰীহৰি শ্ৰীহৰি কথা তোমাক কোনোদিন মই কোৱা নাই। পিতা, প্ৰহ্লাদ, শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলাই। প্ৰহ্লাদ, এই পৰীক্ষা তুমি ক'ত পালা? হৰি মোৰ পৰম শত্ৰু জানে সৰ্বজনে। এইভাবে প্ৰহ্লাদ, আজিৰ পৰা সেই পাখণ্ডৰ ভাতৃ সন্তান নাম তুমি নলবা। পিতা, প্ৰহ্লাদ, জগতত কোনো কাৰ শত্ৰু নহয়, কোনো কাৰো মৃত্যুও নহয়। প্ৰহ্লাদ, সকলোকে একেজন ঈশ্বৰে সৰ্জন কৰিছে। মুখ বন্ধ কৰ প্ৰহ্লাদ। পুত্ৰ হৈ যদি পিতৃৰ আদিক বাৰে বাৰে কলংঘন, পুত্ৰ বলি তোক নকৰিম ক্ষমা। পিতা, ক্ৰোধ সম্বৰণ কৰা। প্ৰহ্লাদ, পৰম পিতা শ্ৰীহৰিক শত্ৰু জ্ঞান কৰি তুমি বৰ্তমান লিপ্ত নহবা পিতা। প্ৰহ্লাদ, কি চাই আছা কয় এইটো পুতলাৰ দৰে? লৈ যোৱা তোমাৰ গুণৱান পুত্ৰক, নতুবা ঘটিব পাৰে মহা অঘটন। আৰু শুনা, প্ৰহ্লাদৰ যত আছে দৈত্য হেতু
সকলকে গুরু গৃহলে নিয়ে ব্যবস্থা করা। যোৱা। বুজা নাই কোনে আহি প্ৰহ্লাদক দিছে কোন অতিকে চতুৰ হেই দেৱ নাৰায়ণ প্ৰহ্লাদ আৰু মোৰ মাজত সোমাই নতুন খেলা পাতিবলৈ চাওঁ। কিন্তু ময়ো বুজো ভালদৰে পুত্ৰ ভাৰ্যাৰ পত্য স্নেহত পৰি মই মোৰ কৰ্তব্যৰ পৰা কেতিয়াও নহওঁ বিচলিত। নাৰায়ণ মোৰ শত্ৰু। হরি রাম রাম সভা মাঝে প্রবে শুক্র নন্দন আরে রাম রাম দেখা দেখা সর্বজন গহীন গম্ভীর আরে দেখা দেখা সর্বজন গহীন গম্ভীর রাম রামেহি পথে পাইলা গোয়া সহার ভিতৰ রে রাম 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 হরি বোলা সর্বজন আরে রাম হরি বোলা হাই আমাৰ ক দৈত্য ৰাজক কথাটো হয় ভয় দিলো হয় হয় পিছত নোৱাৰিলেহে পিঠি ফালিব ফালিব বাৰু পাছত যি হয় হ'ব পাছত যি হয় হ'ব হ'ব বাৰু এতিয়া আহিছে পৰ্লাটোত আহিছে নিশ্চয় চাওঁগে অ আহিছে 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 লৈ আনা অ আহা 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 এবে বলা আহা আহা হাৰি হাৰিকে বহা দেই হাৰি হাৰিকে বহা আহা ভা ভা অ ভালকে দেই এই ভালকে অ অকণ এটা খোলা অ পৰ্লাত অ